নন্দিতাৰ ঘৰত আজি অবৰ্ণনীয় পৰিৱেশ। নন্দিতাৰ মাতৃৰ হিয়া ভকা কান্দোন। নন্দিতাৰ শ্ৰাদ্ধৰ দিনাই এই দৃশ্য দেখিবলৈ পোৱা গ'ল তেখেতৰ বাসগৃহত। কন্যাৰ শোকত এইদৰে কান্দি কান্দি ভাগি পৰিছে মাতৃ। আনহাতে নন্দিতাৰ ভনীয়েকৰো দাবী ৰিন্তু শৰ্মাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হওক। মোৰ বাক যিটোৰ দুৰ্ঘটনা কৰি দিছিল ৰিন্তু শৰ্মাই, সি যথেষ্ট তাক শাস্তি দিবই লাগিব। তাক শাস্তিৰ কি, তাক পাৰিলে তাক পাব্লিকৰ হাতৰ পৰা তাক দুচাটমান দিবই লাগিব। আৰু লগতে মোৰ বাক আজি মই প্ৰণাম কৰিছোঁ। বা য'তে আছে তাতে যাতে শান্তিৰে থাকক। নন্দিতা শইকীয়াৰ বহু সপোন আছিল, সেই সপোনবোৰ সপোন হৈয়ে থাকিল। প্ৰবক্তা হোৱাৰ সপোন আছিল নন্দিতাৰ, আৰু তাৰ বাবেই উচ্চ শিক্ষাৰ চেষ্টা কৰিছিল নন্দিতাই। কিন্তু ৰিন্তু শৰ্মা নামৰ নৰপিশাস্ত্ৰীয়ে শেষ কৰি পেলালে নন্দিতাৰ জীৱন। উমৈহতীয়া হৃদয় দুখন ভাগি এতিয়া এহতীয়া হ'ল। শোকৰ সাগৰত উশাহবোৰ থমকি ৰ'ল। আজি শুক্লা ত্ৰয়োদশী, তোমাৰ মৃত্যু তিথি। এইবাৰো সত্য ঘূৰি নাহো বুলি দিয়া প্ৰতিশ্ৰুতি। বিগ্ৰহহীন মন্দিৰ হলিতাহীন চাকি, অসহনীয় মনোকষ্টৰ বিকল্পৰে দগ্ধিত হৃদয় মোৰ কেৱল প্ৰেতপুৰী, 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 প্ৰেতপুৰী। বিশাল আকাশ সাক্ষী, উৰণীয়া বতাহ সাক্ষী, কালিকা লগা মন্দিৰবোৰ সাক্ষী। চিৰ শান্তিত শুৱাই ৰাখিছো তোমাক হৃদয়ৰ গহ্বৰত মোৰ। তোমাৰ উশাহেৰে এতিয়া উজিছো নিত্য শ্বাসত্ৰ প্ৰেমময় প্ৰবাহ হৈ। বুজো মই, অনুভৱ কৰো বিদায় বেলাৰ সেই কৰুণ চাৱনি। সংগীবিহীনতাৰে গতি কৰা জীৱন সুতি, একেই নিয়তিৰ নীতি। দায়িত্ব আৰু কৰ্তব্য সামৰি মোৰো একেই হব শেষ স্বয়ং পাতি। হোমৰ জুইৰ স্মৃতিক সাক্ষী কৰি সুধিব খোজো, এই সৰল ৰৈক্ষিক জীৱন গতিত কিয় পৰিল জ্যোতি, কিয় পৰিল জ্যোতি, কিয় পৰিল জ্যোতি, কিয় পৰিল